নমস্কাৰ, মই নৱজিৎ ভট্টাচাৰ্যই আপোনালোকক শিক্ষা ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ। এতিয়া আজি আমি এটি দশম শ্ৰেণীৰ পাঠ বৰগীত নামৰ পাঠটি আমি আৰম্ভ কৰিব ওলাইছোঁ আৰু এই বৰগীত নামৰ পাঠটিৰ আজি আমি বৰগীত বিষয়বস্তু, বৰগীতনো কি সেই বিষয়টোক লৈ পেলাই আজি আমাৰ আলোচনা আগবাঢ়িব। এতিয়া আৰম্ভ কৰিছোঁ যে বৰগীত কি। প্ৰথম কথা হ'ল কি যে বৰগীত হৈছে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ ৰচিত কিছুমান শাস্ত্ৰীয় গীত, য'ত আছিল আধ্যাত্মিক ভাৱাপন্ন, আধ্যাত্মিক ভাৱ য'ত প্ৰকাশ হৈছিল। আৰু এই গীতসমূহ ৰচনা কৰা হৈছিল প্ৰধানকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত যি নৱবৈষ্ণৱ ধৰ্ম, এই নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ অৰ্থেই ইয়াক ৰচনা কৰা হৈছিল। এতিয়া আহোঁ যে বৰগীতৰ বৈশিষ্ট্যৰ বিষয়ে আহোঁ। যে বৰগীতৰ বৈশিষ্ট্য বিষয়ে ক'ব গ'লে প্ৰথম বৈশিষ্ট্য হৈছে যে বৰগীতটোৰ যি ভাষা, এই ভাষা হৈছে যে ব্ৰজাৱলী ভাষাৰ দ্বাৰা ৰচিত বৰগীতসমূহৰ ভাষা ব্ৰজাৱলী ভাষা। দ্বিতীয় কথা হৈছে যে বৰগীতসমূহ ৰচনা কৰা হৈছে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা। ৩ নম্বৰ বৈশিষ্ট্য হৈছে যে ইয়াৰ যি ভাৱ, ইয়াৰ যি কথা, মূল কথা বিষয়বস্তু, ইয়াৰ মূল বিষয়বস্তু হৈছে আধ্যাত্মিক। ৪ নম্বৰ কথাটো হৈছে কি যে এই বৰগীতসমূহ কিছুমান ৰাগ, নিৰ্দিষ্ট ৰাগ আৰু তালত ইয়াক নিৰ্দিষ্টকৈ লিপিবদ্ধ কৰা হৈছে। এতিয়া আহোঁ যে বৰগীতৰ প্ৰাসংগিকতাৰ কথা আহোঁ যে অসমীয়া সাহিত্য জগতত তথা অসমীয়া যি শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত বৰগীতৰ মৰ্যাদা যথেষ্টখিনি উচ্চ খাপৰ। যিকোনো সময়তে দেখা যায় বিভিন্ন ধৰ্মীয় অনুষ্ঠানত বৰগীত গোৱা হয় আৰু বৰগীতসমূহক যথেষ্ট শ্ৰদ্ধা সহকাৰে গোৱা হয়। আৰু এই বৰগীতসমূহ বৰ্তমান সময়ত ১৫৯টা বৰগীত লিখিত অৱস্থাত, লিখিত ৰূপত পোৱা যায়। ইয়াতকৈ বেছি বৰগীত ৰচনা কৰা হৈছিল, কিন্তু এবাৰ বনজুইৰ দ্বাৰা এই বৰগীতসমূহ ক্ষতিগ্ৰস্ত হৈছিল আৰু যাৰ বাবে আমি বহুত সংখ্যক ভাল বৰগীত আমি এতিয়া আৰু পাবলৈ নাই। এতিয়া আজি আমাৰ যি দশম শ্ৰেণীৰ যি পাঠ, দশম শ্ৰেণীৰ পাঠৰ যিটো বৰগীত আমাক দিয়া হৈছে পাঠ্যভিত্তিক আলোচনাৰ কাৰণে, আমাক পঢ়াৰ কাৰণে, এই বৰগীতটো ৰচনা কৰিছে মহাপুৰুষ মাধৱদেৱে, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে ৰচনা কৰিছে এই বৰগীতটি। আৰু এই বৰগীতটিত দেখা যিটো ভাৱ, ইয়াত মূল ভাৱটো হৈছে দাস্য ভক্তিৰ ভাৱ। মহাপুৰুষজনাই তেওঁৰ পৰমেশ্বৰ ভগৱন্ত শ্ৰীকৃষ্ণক তেওঁৰ ওচৰত নিজকে সমৰ্পণ কৰিছে। কবিয়ে অনুভৱ কৰিছে যে তেওঁ এই সংসাৰৰ যি মায়ামোহ, এই মায়ামোহৰ পৰা যি উদ্ধাৰ কৰোতা এজনেই আছে আৰু সেইজনে হৈছে স্বয়ং শ্ৰীকৃষ্ণ। আৰু সেই শ্ৰীকৃষ্ণৰ ওচৰতে তেওঁ সকলোখিনি সমৰ্পণ কৰিব খুজিছে। আৰু এই বৰগীতটোৰ দ্বাৰা তেওঁ এই কথাখিনি প্ৰকাশ কৰিব বিচাৰিছে যে আমাৰ জনসমাজেও সদায় তেওঁলোকৰ সকলো কামৰ সমৰ্পণ ভগৱন্তৰ ওচৰত কৰা উচিত। আৰু এই কথাখিনিয়ে তেওঁৰ বৰগীতটোৰ মাজেৰে, যিটো আমাক কবিতাৰ ৰূপত আমাক ইয়াতে পাঠ্যপুথিৰ আকাৰত দিয়া হৈছে, তাত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে মায়ামোহৰ দ্বাৰা আবদ্ধ হোৱা বাবে মানুহে নিজৰ প্ৰকৃত কৰ্মৰ পৰা মানুহ আঁতৰি যায়। আৰু সেই কৰ্মৰ পৰা বিচলিত নোহোৱাৰ কাৰণে কবিয়ে তেওঁৰ পৰম পূজ্য শ্ৰীকৃষ্ণক, পৰমেশ্বৰক তেওঁ খাটনি ধৰিছে, যাতে তেওঁ কোনোদিনে তেওঁৰ নিজৰ যি লক্ষ্য, তেওঁৰ যি উদ্দেশ্য, তেওঁৰ জীৱনৰ একমাত্ৰ যি ব্ৰত, সেই ব্ৰত, এই হৰি ভক্তি সেৱাৰ পৰা যাতে তেওঁ বিচলিত নহয়। আৰু এইখিনিলৈকে তেওঁ এই কথাখিনি কৰিয়ে তেওঁ ভগৱানৰ ওচৰত তেওঁ প্ৰাৰ্থনা জনাইছে। আৰু এই পাঠটো আমাৰ পাঠ্যপুথি হিচাপে দিয়াৰ এটা বিশেষ কাৰণ আছে। কাৰণ হৈছে কি যে আমাৰ যি ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকৰ ভৱিষ্যত জীৱনত বৰগীত কি, অসমীয়া সাহিত্য সংস্কৃতিত বৰগীতৰ অৱদান কি, তাৰ বিষয়ে যাতে তেওঁলোকৰ বোধগম্যতা হয়। আৰু শংকৰী যুগৰ যি অন্যতম
পণ্ডিত অন্যতম সাহিত্যিক মহাপুৰুষজনাৰ মাধৱদেৱৰ যি সাহিত্যকৃতি তাৰ লগতো তেওঁলোকৰ যাতে পৰিচয় ঘটে তাৰ কাৰণে এই পাঠটোক আমাৰ এই পাঠ্যপুথি হিচাপে সংযোজন কৰা হৈছে আৰু এই পাঠটিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে মহাপুৰুষজনাৰ সাহিত্যকৃতিৰ বিষয়ে চমু আভাস লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ এই পাঠ্যপুথিৰ এই পাঠটোৰ লগতে আমাৰ যি পৰিচয় মহাপুৰুষজনাৰ যি পৰিচয়ৰ লগতে সংযোজন কৰিছে তেওঁৰ সাহিত্যকৃতিৰ বিষয়ে আৰু সাহিত্যকৃতিখিনিক তেওঁ 4টা ভাগত ভাগ কৰি দেখুৱাইছে। ইয়াৰ দ্বাৰা আমি এইখিনিয়ে ক'ব পাৰোঁ যে অসমীয়া সাহিত্যত বৰগীতৰ যি স্থান সেই স্থানটো কোনোদিনে কেতিয়াও ম্লান নহয়। এই বৰগীতে আমাৰ সমাজখনক এটা ধৰ্মীয় আধ্যাত্মিক চেতনা প্ৰদান কৰিছে। বৰগীতৰ দ্বাৰা আমাৰ সমাজখন সদায় এটা আধ্যাত্মিক ভাৱৰ দ্বাৰা আপ্লুত হৈ আহিছে আৰু ইয়াৰ দ্বাৰা এটা আমাৰ শাস্ত্ৰীয় সংগীতৰ যি ধাৰা শাস্ত্ৰীয় সংগীতৰ যি চৰ্চা এই চৰ্চাও যেন ইয়াৰ দ্বাৰাই অব্যাহত হৈছে আৰু সংযুক্ত হৈছে। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ লগত যে দক্ষিণ ভাৰতীয় শাস্ত্ৰীয় সংগীত বা উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ যেনেকৈ এটা মৰ্যাদা আছে ঠিক তেনেকুৱাকৈ বৰগীত তথা সত্ৰীয়া সংগীতে আমাৰ ইয়াতে এটা বিশেষ মৰ্যাদা গোটেই ভাৰতবৰ্ষতে লাভ কৰিবলৈ সক্ষম হৈছে। কাৰণ বৰগীতৰ নিচিনা অনন্য গীত আৰু ক'তো বিচাৰি পোৱা নাযায়। সেয়েহে আমি অসমীয়া হিচাপে বৰগীতক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। বৰগীতৰ দ্বাৰা আমাৰ ভক্তিৰ প্ৰচাৰৰ দ্বাৰাই কবিয়ে আমাৰ মহাপুৰুষ দুজনাই আমাৰ সমাজখনক একত্ৰিত কৰাৰ এক প্ৰয়াস কৰিছিল আৰু সেই প্ৰয়াস এই বৰগীতৰ দ্বাৰা আমি দেখা পাওঁ। এই যে কাৰণ সকলো মানুহে পঢ়া শুনা কৰিব নোৱাৰে, তেওঁলোকে লিখা পঢ়া কৰিব নোৱাৰে, কিন্তু প্ৰতিজন লিখা পঢ়া কৰিব নোৱাৰা মানুহেও কি কৰিব পাৰে, তেওঁলোকে গান শুনিব পাৰে, তেওঁলোকে সংগীত ভাল পায়। আৰু সেইকাৰণে মহাপুৰুষ দুজনাই এই বৰগীতৰ আশ্ৰয় লৈ তেওঁলোকে সহজ সৰল যিবিলাক মানুহ নিৰক্ষৰ মানুহ তেওঁলোকৰ মাজতো এই একশৰণ যি ভাগৱতী ধৰ্ম এই ভাগৱতী ধৰ্মক প্ৰচাৰ কৰাৰ অৰ্থেও বৰগীতক ব্যৱহাৰ কৰা হৈছিল আৰু সেই ব্যৱহাৰ সফল হৈছিল। আৰু সেই ব্যৱহাৰৰ দ্বাৰা আমি এটা নতুন বস্তু এটা লাভ কৰিছিলোঁ। আমি এটা নতুন পৰিচয় আজি যি অসমীয়া জাতি হিচাপে আমি যি পৰিচয় লাভ কৰিছোঁ তাৰ ক্ষেত্ৰত বৰগীতৰ ভূমিকাও অনন্য। আৰু সেইকাৰণে বৰগীতক আমাৰ যি প্ৰাতঃস্মৰণীয় সাহিত্যিকসকল আছে সেই সাহিত্যিকসকলেও বৰগীতক বিভিন্ন নামেৰে নামাকৰণ কৰিছিল আৰু তাৰ ভিতৰত আছিল কালিৰাম মেধি ডাঙৰীয়া। তেনেকুৱাকৈ বিভিন্নজনে ইয়াক বিভিন্ন নামেৰে নামাকৰণ কৰিছে। আৰু শেষত আমি এইটোৱে ক'ব পাৰোঁ যে বৰগীত আমাৰ অসমীয়া সাহিত্য জগততে নহয় সংগীত জগতৰ ক্ষেত্ৰতো বৰগীত অনন্য আৰু বৰগীতৰ দ্বাৰা আমাৰ সমাজখন যথেষ্টখিনি শাস্ত্ৰীয় সংগীতৰ যি ধাৰা সেই ধাৰাৰ ক্ষেত্ৰতো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ক হৈছে। বৰগীত অসমীয়া সাহিত্যৰ অমূল্য সম্পদ আৰু অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত এক বিশেষ পৰিচয়ৰ বাহক হৈছে বৰগীত। আজিৰ আমাৰ যি আজিৰ বিষয়বস্তু আমাৰ ইয়াতে সামৰণি পৰিছে আৰু মই আশা ৰাখিছোঁ যে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে আজিৰ আমাৰ এই আলোচনাৰ দ্বাৰা তেওঁলোকে উপকৃত হ'ব বুলি আৰু মই আশা ৰাখিছোঁ যে তেওঁলোকে আমাৰ এই যি শিক্ষা যি ইউটিউব চেনেল এই চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ সমান্তৰালকৈ আমাৰ শিক্ষা ফেচবুক যি পেজ আছে এই পেজো আপোনালোকে চাবলৈ নাপাহৰিব। আৰু এইখিনি কৈয়ে মই আজি নৱজিৎ ভট্টাচাৰ্যই এই হেৰিখিনি কৈয়ে মই ইয়াৰ পৰা আজিৰ এই হেৰিটো